নমস্কাৰ বন্ধু বান্ধৱীসকল আজাহাৰ ডিম চেনেললৈ স্বাগতম জনাইছোঁ। আজাহাৰ ডিম চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিও। মই যেতিয়াই এনেকা ধৰণৰ জবৰ ইনফৰমেশন ভিডিও লৈ আহো আপোনাৰ তাত নোটিফিকেশন আহি যায়। পোষ্ট কেটা আহিছে ইন্ডিয়ান পোষ্ট অফিসৰ পৰা। টোটাল ভ্যাকেন্সি আছে 98,083টা। পোষ্ট যিবিলাক পোষ্ট নাম কেইটা আছে পোষ্টমেন, মালিগার্ড और মাল্টিটাস্কিং স্টাফ। तो सिलेक्शन प्रोसेस तो हम मेरिट बेस्ट और इलिजिबिलिटी 10th বা 12th पास হ'ব লাগিব। और ऑफिशियल वेबसाइट যেটো আছে indianpost.gov.in ত আপুনি গৈ ৰিক্ৰুটমেন্ট বিলাক চাব পাৰে। তো ৰিলিজ ডেট তো হ'ল নটিফিকেশন ৰিলিজ ডেট হ'ল নৱেম্বৰ 22 2022 আৰু যেতিয়া লাষ্ট এপ্লাই ডেট আহিব আপুনি নিশ্চয় গম পাব আৰু আমি জনাই দিম আপোনাক। পোষ্ট কেটা পোষ্টমেন পোষ্টত আছে 59,099টা পোষ্ট আৰু মালিগাৰ্ডত আছে 1445টা পোষ্ট আৰু মাল্টিটাস্কিং স্টাফত আছে 37,539টা। টোটাল ভ্যাকেন্সি হ'ল 98,083টা 98,083টা পদ মুকলি কৰি দিছে। তো ইয়াত আকৌ আসামৰ কাৰণে ভালেখিনি পদ মুকলি কৰি দিছে। পোষ্টমেনত আছে অসমৰ 934টা পোষ্ট লগতে আছে আৰু মালিগাৰ্ডত আছে 83টা পোষ্ট আৰু যেটো মাল্টিটাস্কিং স্টাফ MTS ভ্যাকেন্সি ইয়াতে আছে অসমৰ কাৰণে আছে 747টা পোষ্ট। और पोस्टमेনৰ এডুকেশন কোৱালিফিকেশন পোষ্টমেনত লাগিব আপোনাৰ 10 আর 12th যিকোনো বৰ্ডৰ পৰা এখন সাৰ্টিফিকেট হলে আপুনি আৰু যেটো মালিগাৰ্ড আছে ইয়াতে 10 বা 12 পাস হ'ব লাগিব আৰু কম্পিউটাৰ স্কিল থাকিব লাগিব কম্পিউটাৰ জনা থাকিব লাগিব বা সাৰ্টিফিকেট থাকিব লাগিব। MTS তো আপোনাৰ সেমি 10 বা 12th ক্লাস লাগিব আৰু আপোনাৰ কম্পিউটাৰ স্কিল তো লাগিব। এটা এজ রিল্যাক্সেশন তো আছে SC ST ৰ বাবে আছে 5 বছৰ আৰু OBC কাৰণে আছে 3 বছৰ। ইকোনমিক্যালি ওয়ার্কার সেকশন EWS আছে নো রিল্যাক্সেশন আছে। PWD 10 বছৰ PW প্লাস OBC 13 বছৰ আৰু PWD SC ST 15 বছৰ। আৰু ইয়াৰ ফিস কেটা আছে 100 টকা। আৰু অফিশিয়াল ওয়েবসাইট যেটো আছে মই এটো ডেসক্ৰিপশনত লিংকটো দি দিম আপুনি তাত গৈ চাব পাৰে। আৰু যেতিয়া এইকেটা পদৰ কাৰণে এপ্লাই স্টাৰ্ট হ'ব আমি লগে লগে